যোৱা ৩-৪ দিনৰ কষ্ট একেলগে হাম বান্ধি পুৱাই স্কুললৈ বুলি ওলালো আৰু স্কুলত আহিও কোনো আহৰি নাই আহৰি মানে কাৰোৱে নাই আৰু আমাৰ টেবুলখনৰ যি অৱস্থা একচুৱেলি দুৰৱস্থা যেটো হৈ আছে হেতু দেখিটো মানে কথাখিনি ওলাই পৰিছে কিন্তু এফালে আমাৰ বাইদেউৰ সকলো কমপ্লিট আৰু তেখেত পুৰা চিল্ড আৰু মোৰো মানে অলপ হহ অৱস্থাতে কিন্তু লাচিতৰ দেশৰ বীৰ যে আমি সেই কাৰণে মানে অলপ থাকিয়ে যায় আৰু লাষ্ট মোমেন্টৰলৈকে আৰু এই ভিডিঅ'টোত যে বহুতখিনি ৰ ক্লিপছ ইউজ কৰিছো দেই আমাৰ লাষ্ট মোমেন্টৰ হাসলখিনি এজ ইট ইজ প্ৰিজাৰ্ভ কৰিবলৈ গাৰ্গী এজনী আমাৰ গাৰ্গী আৰু তাহে কি কয় এমুই কলগেট ঘৰত দাঁতকেইটা দেখাই আৰু হাঁহি ধেমালি কৰাৰ মাজতে এয়া আমাৰ চাহ আহি পালেহি নাজানো টিউজডে দিনটোতে ইমান ভাল ভাল বস্তু কিয় ওলায় বাইদেউ গৰাকীয়ে হয়তো ঘৰতে কেঁচা মিঠৈও বনাই আনিছে এইফালে আমাৰ ৰাইজ ৰেডি এওঁ লাচিতৰ দেশৰ বীৰ তই কনক লতা আকৌ আৰু স্কুলৰ পৰা এতিয়া ওলাইছো আমাৰ ডাইটলে বুলি পজ দে ৰাইজ এইবোৰ আমাৰ TLM আমি জমা দিবলৈ আহিছো এয়া পোষ্ট সাবমিশন সিন আমাৰ বাইদেউৰ দেখিছেনে ৰুমৰ চাবিকে হেৰাই থাকিলে কিন্তু ফাইনেলি এতিয়া বহুত ডাঙৰ এটা বুজা আঁতৰি যোৱা যেন লাগিছে আৰু